পৰা হালত বেয়া এই হাতখন মোৰ পুৰা বিষাইছে বেজি লোৱা হাতখন পুৰা বিষাইছে মোৰ বিষ গা বিষ মানে শুই আছো এতিয়া নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ মই প্ৰিয়ংকাই আপোনালোকসকলক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ থাম্বনেইল চাই আপোনালোকে হয়তো গম পাইছে যে মই আপোনালোকলৈ আজি কি ভিডিঅ' লৈ আহিছোঁ হয় মই আজি আপোনালোকক জনাম যে মই ভেকচিন লৈ আহি মোৰ অৱস্থা কি হ'ল প্ৰথমতে এইটো ভাবিছে চাগে মই ক'ত আছোঁ এইবিলাক পাছফালৰ বেৰবিলাক দেখি গম পোৱা নাই কি কৈছোঁ আৰু মই ভাবিছে চাগে এজনী ক'ত আছে বুলি মই জনাই দিছোঁ যে আজি খুবেই গৰম বতৰটো সেইকাৰণে মই পাছফালে আছোঁ আৰু ইয়াত মই ঠাণ্ডা বতাহ লৈ কিনে আপোনালোকৰ আগত কথা পাতিবলৈ আহি গ'লোঁ তো মই আপোনালোকক কওঁ যে কোৱাৰ আগতে যে মোৰ ভেকচিন লৈ আহি মোৰ অৱস্থা কি হ'ল তো ব'লকচোন কেইটামান ক্লিপ চাই লওঁ ব'লক এয়া মই ভেকচিন লৈ এতিয়া বহি আছোঁ ৰুমত বহিব দিছে আধা ঘণ্টা বহাব সেইকাৰণে বহি আছোঁ আৰু এতিয়া আমি বেজি লৈ আহিলোঁ ফাইনেলি ভেকচিনেটেড তো ঘৰতে গৈ লগ পাম হেল্ল' গাইজ ফাইনেলি আজি বেজি লৈ আহিলোঁ ভেকচিন খুব ভাল লাগিছে ইমান দিনৰ পৰা লাগি আছোঁ নাপাইছিলোঁৱে ফাইনেলি ল'ব পালোঁ বহুত ভাল লাগিছে আপোনালোকে যদি লোৱা নাই জল্দি লওক জল্দি বুক কৰক ভেকচিনটো লৈ লওক আৰু আজৰি হওক আৰু ভেকচিনটো ল'লে বুলি যে মাস্ক চেনিটাইজাৰ ইউজ নকৰিব সেইটো নহয় ভেকচিনটো ল'লেও মাস্ক চেনিটাইজাৰ ইউজ কৰি থাকিব তো লগ পাই আছোঁ হেল্ল' কালি বেজি লৈ আহিছিলোঁ বুলি কৈছিলোঁ যে বেজি লৈ অহাৰ পিছত আজি ৰাতিপুৱাৰ পৰা হালত বেয়া এই হাতখন মোৰ পূৰা বিষাইছে বেজি লোৱা হাতখন পূৰা বিষাইছে মোৰ বিষ গা বিষ মানে শুই আছোঁ এতিয়া গা চা ধুই আহি এতিয়া অকণ ভাল লাগিছে আৰু তো ভাবিলোঁ আপোনালোকক দেখুৱাই দিওঁ মোৰনো কি হৈছে কিন্তু মোৰ এটা বেছি প্ৰব্লেম হৈছে এই হাতখন বহুত বেছি বিষাইছে মানে বেজি লোৱা হাতখন বহুত বেছি বিষাইছে এইফালে মা শুই আছে মাৰ মূৰ বিষ হৈছে পূৰা মাৰো হাতখন বিষাইছে মোৰ কিন্তু হাতখন বহুত বেছি বিষাইছে একদম এনেকৈ লৰালে মানে বহুত বিষায় মানে দেখিছে হালত বেয়া হৈ আছোঁ আৰু এনেকৈ মূৰটো বিষায় আৰু মোৰ ভোক লাগিছে ভোক লাগি থাকে বেছি চাই থাকক আৰু তো আপোনালোকে দেখিলে যে মোৰ অৱস্থা কি হ'ল দেখিলেনে এনেকুৱাই হ'ল আৰু মোৰ অৱস্থা প্ৰথমতে এনেকুৱা হ'ল আমাৰ 10টাৰ পৰা 11টালৈকে বেজি লোৱাৰ সময় আছিলে তাৰপিছত তাত গৈ মেলি বেজি ল'লোঁ লৈ আহি ঘৰ 12:30মান বজাত পালোঁহি তাৰপিছত অহাৰ পিছত আমাৰ একো হোৱা নাই একো সেনেকুৱা একো হোৱা নাই মানে তাৰপিছত একো হোৱা নাই ঠিকে আছোঁ ৰাতিলৈকেও ঠিকেই আছিলোঁ তাৰপিছত ভাইটিয়ে আগদিনাখন বেজি লৈ আহিছে সেইকাৰণে তাৰ মানে খুব মূৰৰ বিষ হৈছিলে সেইকাৰণে সি কৈছে যে তহঁতৰ ৰাতিলৈ গম পাবি বুলি কৈছে তাৰপিছত চবেই কৈছে যে ৰাতিলৈ গম পাবি তহঁতি তাৰপিছত আমি ভাবিছোঁ ময়ো কৈছোঁ মানে তহঁতৰ হ'ল বুলিলে কি আমাৰেই হ'ব সেইটো কথা আছে নেকি চবৰে কি জ্বৰ হ'ব কথা আছে নেকি সেনেকৈ চবকে কৈছোঁ মানে তাৰপিছত আৰু হৈ গ'ল সেইটো কথা হৈ গ'ল তাৰপিছত আৰু ৰাতি 9টামান বজাত মানে ভাত পানী খাই মেলি মায়ে টিভি চাই আছে মই শুই যাওঁ বুলি ভাবিছোঁ যদি জ্বৰ উঠেও তেতিয়া ৰাতি শুই দিয়াৰ লগে লগে মানে ইমান প্ৰব্লেম নহ'ব বুলি শুলোঁ যদি মানে টোপনি অহা নাই তো মোবাইলটোকে এনেকৈ চাই আছোঁ আৰু চাই আহোঁতে অকণমান টোপনি ধৰিছে তো টোপনি গৈছোঁ যদিও মানে ইমান মানে পূৰা টোপনি যোৱা নাই মানে টোপনি গৈছোঁ যদিও সাৰ পাই গৈছোঁ এবাৰ মই 12টা বজাত সাৰ পালোঁ চাইছোঁ ৰাতিপুৱা হৈছে নেকি বুলি মানে ভাবিছোঁ দেই মানে ৰাতিপুৱা কেতিয়া হওক নিচিনা লাগিছে মানে 12টা বজাত সাৰ পালোঁ তাৰপিছত ভাবিছোঁ 12টা বজিছেহে তাৰপিছত আকৌ শুই গ'লোঁ শুই যোৱাৰ পিছত আকৌ অলপ দেৰি পিছত 1টা বজাত সাৰ পাইছোঁ তাৰপিছত আকৌ শুই থাকিলোঁ তাৰপিছত লাষ্টত ৰাতি খুব গাটো গৰম কিন্তু হ'লেও মোৰ ঠাণ্ডা মানে ভাৱ হ'ল সেইকাৰণে মই কম্বল লৈ কেনে শুই আছোঁ মানে তাৰপিছত হৈ গ'ল আৰু ফেন কিন্তু মই চলোৱা নাই বহুত গৰম উঠিছে ঠাণ্ডাও লাগিছে সেইকাৰণে ফেন চলোৱা নাই তো সেনেকৈ শুই আছোঁ তাৰপিছত মাৰ কিন্তু ৰাতি খুব জ্বৰ উঠিলে তাৰপিছত ৰাতিপুৱা শুই উঠি মায়ে শুই উঠি কাম বন কৰি মেলি গা পা ধুলে মাৰ একো মানে সেনেকৈ জ্বৰ উঠিছিলে যদিও ইমান পৰি দিয়া নাছিলে তাৰপিছত মই মানে উঠিলোঁ কিন্তু মোৰ মানে উঠাৰ মাত্ৰকে মোৰ হাতখন ইমানেই বিষাইছে মানে নহয় আৰু মূৰটো খুব বিষাইছে তাৰপিছত এনেকৈ আছোঁ হ'লেও ইমান পৰি দিয়া নাই আৰু
তাৰপিছত পিছলৈ ভাত পানী খাই মেলি মাৰো গাটো অলপ বেয়া হ'বলৈ ধৰিলে, জ্বৰ। মাৰো হাতখন বিষাইছে, মোৰ বিষাইছে, মাৰ মূৰ খুব বিষ। তাৰপিছত মোৰ হাতখন খুব বিষ, মানে মোৰ হাতখন বহুত বেছি বিষ, মূৰটো অলপ অলপ বিষ। তাৰ পাছলৈ মানে অকণমান বেছি বিষাবলৈ ধৰিলে। মই মূৰত ভিক্স চিক্স লগাই আছোঁ, মাকো লগাবলৈ ক'লোঁ, মাও লগাই আছে। তাৰপিছত সেনেকৈয়ে লগাই মেলি আছোঁ আৰু। তাৰপিছত ৰাতি আকৌ ভাত চাত ভালকৈ খাই দিলোঁ, ভাত চাত খাই শুই থাকিলোঁ। শুই থকাৰ পাছত ৰাতিপুৱা আজি মানে শুই উঠিছোঁ, আজি মোৰ একদম ভাল, মই পূৰা ভাল পালোঁ, হাতখনো বিষ কমিলে আৰু মোৰ বিষটো একেবাৰে গায়ব হৈ থাকিলে। তো মোৰ এনেকুৱাই, কিন্তু মাৰ অলপ অলপ জ্বৰটো আছে এতিয়ালৈকে। তো মোৰ এনেকুৱা হ'ল, মোৰ ইমান মানে বেছি নহ'লগৈ, মানে বেলেগে যেনেকৈ বেলেগৰ পৰা শুনিছোঁ, বেজি লোৱা মানুহবিলাকৰ পৰা শুনিছোঁ যে বহুত বেছি পৰি যায়, বহুত বেছি মূৰ বিষ হয়, মূৰ বিষ মোৰো হৈছিলে, বহুত বেছি জ্বৰ হয়, একদম মানে পৰি যায়, কিছুমানতো বিচনাতো পৰি থাকে বুলি মানে কোৱা শুনিছোঁ। ময়োতো ভাবিছিলোঁ যে আমাৰো চাগে এনেকুৱা হ'ব, কিন্তু এটা কথা যে মানে আমি সিমান পৰি নিদিলোঁ, যে জ্বৰ হৈছে, মূৰ বিষ হৈছে বুলি মানে আমি ইমান পৰি নিদিলোঁ। মানে পৰিছোঁ যদিও মানে উঠিছোঁ, অলপ খোজকাঢ়িছোঁ, আৰু যদি অকণমান বেছি হৈছে আকৌ শুই দিছোঁ। কিন্তু এটা কথা ক'ম যে বেজি লৈ আহিলেও বেছি জ্বৰ চৰো হয় ন, তেতিয়া বিচনাতে একদম শুই নাথাকিব। মানে আপোনালোকৰ বিশেষকৈ ৰুমটোত শুই নাথাকিব, বাহিৰৰ ৰুমবিলাকত শুব পাৰে, মানে মানুহৰ লগত কথা চথা পাতি থাকিব। তো বেছি যদি পৰি দিয়ে নহয়, তেতিয়া মানে বেছিয়েই পাই যায় মানে বেমাৰটোৱে মানেনো কি ক'ম, জ্বৰটোতো উঠিবই বাৰু বেজিটো ল'লে, মানে চবৰে উঠে। তো কিন্তু বেছি পৰি দিলে বেছি বেয়া আৰু। তো আমি দৰৱ চৰৱ সিমান নাখালোঁ দেই, পেৰাচিটামল সেইবিলাক বিষৰ দৰৱ চৰৱ নাখালোঁ। তো সেনেকৈ থাকিলোঁ আৰু। তো সেইটোৱে আৰু, মোৰ ইমানো প্ৰভাৱ নপৰিলে মোৰ শৰীৰত ভেকচিন লোৱাৰ পাছত, বেলেগৰ যিমান মানে পৰে। মই খুব ঘামিছোঁ, সেইকাৰণে ৰুমাল এখন লৈ ফুৰিছোঁ। বহুত গৰম আজি, মুঠতে বহুত বেছি গৰম। চুলিখিনি মেলি আছোঁ, গৰম বুলিও কৈছে এজনী, চুলিখিনিও মেলি আছে বুলি ভাবিছে চাগে। চুলিখিনি ধুইছিলোঁ, সেইকাৰণে এনেকৈ মেলি থৈছোঁ, তেওঁলোকৰ গৰম। আৰু আজি মই লিপষ্টিক লগাই আছোঁ। আপোনালোকে মোৰ ভিডিঅ'ত চাগে ঘৰত ভিডিঅ' কৰিলে মানে দেখিছে মই লিপষ্টিক নলগাওঁ, কিন্তু আজি মোৰ লগাবলৈ মন গ'ল। আৰু লিপষ্টিকবিলাক এনেই পৰি আছে, সেইকাৰণে ভাবিলোঁ ঘৰতে লগাই মেলি থাকোঁ আৰু, সেইকাৰণে লগাই আছোঁ আৰু। তো সেইটো আৰু আজি ভিডিঅ'টো আৰু বিশেষ একো নকৰোঁ, ভাবিলোঁ আপোনালোকক জনাই দিলোঁ যে ভেকচিন লৈ আহি মোৰনো অৱস্থা কি হ'ল। তো ল'লোঁ আৰু ফাইনেলি ভেকচিনটো পালোঁ। মোৰ এনেকুৱা হৈছিলে যে ৰেজিষ্টাৰ কৰিলোঁ, ৰেজিষ্টাৰ কৰাৰ পিছত সদায় চাওঁ মানে খালী হৈছে নেকি, ভেকচিন খালী হৈছে নেকি, নাই, নাপাওঁ, মানে বুক কৰিবলৈ নাপাওঁ, ন' শ্লট দেখায়। যদি বুক কৰিবলৈ লওঁ, সেইটো পটাপট বুক হৈ যায়। তো মানে লাষ্টলৈকে এনেকুৱা হৈ গৈছিলে যে মই বেজিয়ে নলওঁ, মানে মই ভেকচিনেই নলওঁ, মানে ইমান বুক কৰিবলৈ চেষ্টা কৰিও নোৱাৰিছোঁ বুলি। তো লাষ্টত পালোঁগৈ আৰু মোৰ খুব ভাল লাগিলে। তো মই এতিয়া বহুত হেপ্পী আৰু ভেকচিনটো লৈ ল'লোঁ। কিন্তু এটা কথা আকৌ, ভেকচিনটো ল'লে বুলিয়েই যে আপোনালোকে মাস্ক নিপিন্ধিব, চেনিটাইজাৰ ইউজ নকৰিব, সেইটো নহয়। ভেকচিন ল'লে বুলিয়ে যে আমি কৰোণাৰ পৰা হাত সাৰিলোঁ, সেইটোতো নহয়। এইটোতো মেইন ভেকচিন নহয় ন, এইটো ফাৰ্ষ্টটোহে। তো যিমানেই আমি ভেকচিন লওঁ, যিমানেই দৰৱ পাতি নলওঁ কিয়, আমাৰ মেইন হৈছে মাস্কখন, চেনিটাইজাৰ। কাৰণ আমি যদি কৰোণাক হৰুৱাবলৈ হয়, আমি মাস্ক পিন্ধি থাকিব লাগিব, চেনিটাইজাৰ ইউজ কৰিব লাগিব। তো আপোনালোক সকলোকে কওঁ যে মাস্ক চেনিটাইজাৰ ইউজ কৰি থাকিব। কিন্তু কিছুমান মানুহ থাকে যে যিমানেই মানে পৰিস্থিতি ইমানেই বেয়া হৈ গৈছে, তথাপিতো তেওঁলোকে এই মাস্কখন পিন্ধিবলৈ কিয় ইমান টান পায় নাজানো। হয়, গৰম উঠিব, গৰমৰ দিনততো গৰম উঠিবই, নহয় জানো, সকলোৰে গৰম উঠে। কিন্তু কৰোণাতকৈ বেছিতো গৰমটোতো নহয়, গৰমটোতো আমি সহ্য কৰিব পাৰিম, কিন্তু কৰোণা হ'লে মানেতো এইটো বহুত ডাঙৰ কথা ন। কাৰণ কৰোণাক যদি হৰুৱাবলৈ হয়, দিলে আমিতো নিজৰ ছেফটিটো মেইন, নহয় জানো। তো আজি ইমানখিনিয়ে ক'লোঁ আৰু আপোনালোকক আগত জনালোঁ যে মই ভেকচিন লৈ আহি মোৰ অৱস্থা কেনেকুৱা হ'ল। তো আজিৰ ভিডিঅ'টো ইমানেই। তো আকৌ লগ পাম এটা নতুন ভিডিঅ' সৈতে। এতিয়াৰ পৰা ভাবিছোঁ ৰেগুলাৰ ভিডিঅ' দিম। তো এইকেইদিনতো ভিডিঅ' দিব নোৱাৰিলোঁ, কাৰণ মোৰ অৱস্থা কাহিলৰ কাৰণে। তো ভিডিঅ' আকৌ দিম, আপোনালোকক এই ৰেগুলাৰ দিম। তো আজি ইমানেই, বাই বাই, আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে, বাই।